নমস্কাৰ বন্ধুসকল, মই বিনোদ বৰা। আপুনি চাই আছে মটিভেশ্যনেল বিৰবা ক্লাছেছ। মই পুনৰবাৰ আপোনালোকক মটিভেশ্যনেল বিৰবা ক্লাছলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিবলৈ গৈ আছোঁ এটা গুৰুত্বপূৰ্ণ টপিক, যিটো টপিক আপোনালোকৰ প্ৰায়বিলাক পৰীক্ষা দিয়াৰ বাবে যিকোনো এটা কুৱেশ্যন অহা দেখা পোৱা যায়। আজি আপোনালোকে থাম্বনেইল দেখি গম পাইছেই, আজিৰ টপিকটো হ'ল যে আমি কিছুমান ৱৰ্ল্ড ৱাইড অৰ্গেনাইজেশ্যন আৰু সেই অৰ্গেনাইজেশ্যনসমূহৰ হেডকোৱাৰ্টাৰ বা প্ৰতিষ্ঠা ক'ত হৈছিলে, কেতিয়া হৈছিলে, সেই সম্পৰ্কত আলোচনা কৰিম। আপোনালোকে এটা গুৰুত্বপূৰ্ণ টপিক, এই টপিকটো আপোনালোকে চোৱাৰ আগত পাৰিলে আপোনালোকে এখন বহীত আপোনালোকে এইখিনি ৰাইট ডাউন কৰি যাব বা আপোনালোকে স্ক্ৰীনশ্বট পাৰিলে লৈ ল'ব। ফাৰ্ষ্টত আহিছোঁ মই ইউনাইটেড নেশ্যন ডেভেলপমেণ্ট প্ৰগ্ৰেম, যিটোক UNDP বুলি কোৱা হয়। ইয়াক হেডকোৱাৰ্টাৰ আছে নিউয়ৰ্ক চিটি বা USAত। ইয়াৰ এষ্টাব্লিছ হৈছিলে 1965ত। এই দুটা বস্তু একেই, এটা হ'ল UNDP আৰু এটা হ'ল UNEP। UNEP হ'ল ইউনাইটেড নেশ্যনছ এনভাইৰনমেণ্ট প্ৰগ্ৰেম আৰু UNDP হ'ল ইউনাইটেড নেশ্যন ডেভেলপমেণ্ট প্ৰগ্ৰেম। তো দেখিবলৈ অকণমান একেই হয়, খালি মানে ইয়াত কি আহি গ'ল, এনভাইৰনমেণ্ট শব্দটো আহি গ'ল, আৰু ইয়াত মানে কি আহিলে, ডেভেলপমেণ্ট শব্দটো আহি গ'ল। তো UNEPৰ হেডকোৱাৰ্টাৰ আছে ক'ত, কেনিয়া, আৰু ইয়াৰ হেডকোৱাৰ্টাৰ আছে ক'ত, নিউয়ৰ্কত। তো নেক্সটটো আহিলোঁ মই UNPF, ইউনাইটেড নেশ্যনছ পপুলেশ্যন ফাণ্ড। ইয়াৰ হেডকোৱাৰ্টাৰ আছে নিউয়ৰ্ক চিটি USA, এষ্টাব্লিছ হৈছিলে 1969। ইয়াৰ পাছত আহিছোঁ মই ইউনাইটেড নেশ্যনছ চিলড্ৰেনছ ফাণ্ড বা ইউনাইটেড নেশ্যনছ ইণ্টাৰনেশ্যনেল চিলড্ৰেনছ এমাৰ্জেঞ্চি ফাণ্ড, যিটো আমি UNICEF বুলি কওঁ, UNICEF। এইটো এটা গুৰুত্বপূৰ্ণ আহি থকা দেখা পোৱা যায় পৰীক্ষাবোৰত। ইয়াৰ হেডকোৱাৰ্টাৰ আছে নিউয়ৰ্ক চিটি আৰু এষ্টাব্লিছ হৈছিলে 1946ৰ 10 ডিচেম্বৰ। মই এটা কাম কৰিব, যিখিনি বস্তুৰ হেডকোৱাৰ্টাৰ নিউয়ৰ্ক হয় সেইখিনি একেলগে লিখি পেলাই বস্তুখিনি চাই ল'ব এবাৰ। বা কিছুমানে যেনেকৈ কয় শ্বৰ্ট ফৰ্ম থাকে ন, প্ৰথম আখৰতে কিছুমান নাম দি লয়, তেনেকৈ লৈ মুখস্থ কৰিব পাৰে, এটা ট্ৰিক্স ইউজ কৰিব পাৰে। ইয়াৰ পাছত আহিলে ৱৰ্ল্ড ফুড প্ৰগ্ৰেম, যিটোক আমি WPF বুলি কওঁ। এইটোৰ হেডকোৱাৰ্টাৰ আছে ৰোম বা ইটালীত, এষ্টাব্লিছ চনটো হ'ল 1961। এতিয়া আহিছোঁ ফুড এণ্ড এগ্ৰিকালচাৰেল প্ৰগ্ৰেম, যিটোক কোৱা হয় FAO বুলি কয়। তাৰ হেডকোৱাৰ্টাৰ আছে ৰোম বা ইটালী আৰু এষ্টাব্লিছ চনটো হ'ল 1945। ইণ্টাৰনেশ্যনেল চিভিল এভিয়েশ্যন অৰ্গেনাইজেশ্যন, যাক কোৱা হয় ICAO, হেডকোৱাৰ্টাৰ আছে ইয়াত কানাডাত আৰু ইয়াৰ এষ্টাব্লিছ চনটো হ'ল 1947। ইণ্টাৰনেশ্যনেল ফাণ্ড ফৰ এগ্ৰিকালচাৰ ডেভেলপমেণ্ট, যিটো কোৱা হয় IFAD বুলি কোৱা হয়, ইয়াৰ হেডকোৱাৰ্টাৰ আছে ৰোম বা ইটালীত আৰু এষ্টাব্লিছ চনটো হ'ল 1977। ইণ্টাৰনেশ্যনেল লেবাৰ অৰ্গেনাইজেশ্যন, যাক কোৱা হয় চমুকৈ ILO, হেডকোৱাৰ্টাৰ আছে ইয়াত জেনেভা, ছুইজাৰলেণ্ডৰ আৰু এষ্টাব্লিছ চনটো হ'ল 1919। ইণ্টাৰনেশ্যনেল মনিটাৰী ফাণ্ড, যিটো কোৱা হয় IMF, হেডকোৱাৰ্টাৰ আছে ৱাশ্বিংটন USA আৰু ইয়াৰ এষ্টাব্লিছ চনটো হ'ল 1944। ইণ্টাৰনেশ্যনেল টেলিকমিউনিকেশ্যন ইউনিয়ন, যাক চমুকৈ কোৱা হয় ITU, ইয়াৰ হেডকোৱাৰ্টাৰ আছে জেনেভা, এষ্টাব্লিছ চনটো হ'ল 1965। ইউনাইটেড নেশ্যনছ এডুকেশ্যন চাইণ্টিফিক এণ্ড কালচাৰেল অৰ্গেনাইজেশ্যন, যাৰ চমুকৈ নামটো হ'ল UNESCO বুলি কয় যাক। তাৰ হেডকোৱাৰ্টাৰ আছে পেৰিছ বা ফ্ৰান্সত। ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া, যাক কোৱা হয় RBI, হেডকোৱাৰ্টাৰ মুম্বাই। ব্যুৰো অফ ইণ্ডিয়া ষ্টেণ্ডাৰ্ডছ BIS, যাক কয় দিল্লী। অইল এণ্ড নেচাৰেল গেছ কৰ্পৰেশ্যন, হেডকোৱাৰ্টাৰ আছে নিউ দিল্লী। ফুড ছেফটি এণ্ড ষ্টেণ্ডাৰ্ডছ অথৰিটি অফ ইণ্ডিয়া, হেডকোৱাৰ্টাৰ আছে নিউ দিল্লী। ইণ্ডাষ্ট্ৰিয়েল ফাইনেন্স কৰ্পৰেশ্যন অফ ইণ্ডিয়া, হেডকোৱাৰ্টাৰ আছে নিউ দিল্লী। স্মল ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট বেংক অফ ইণ্ডিয়া, হেডকোৱাৰ্টাৰ আছে লক্ষ্ণৌ। ষ্টেট বেংক অফ ইণ্ডিয়াৰ হেডকোৱাৰ্টাৰ মুম্বাই। চেণ্ট্ৰেল ব্যুৰো অফ ইনভেষ্টিগেশ্যনৰ CBI, হেডকোৱাৰ্টাৰ নিউ দিল্লী। নেশ্যনেল ইনষ্টিটিউশ্যন ফৰ ট্ৰেন্সফাৰিং ইণ্ডিয়া, যিটো নীতি আয়োগ বুলি কওঁ, হেডকোৱাৰ্টাৰ আছে ক'ত, নিউ দিল্লী। কেতিয়াবা নীতি আয়োগৰ কি হয়, ফুল ফৰ্ম লিখিবলৈ দিয়ে বা নীতি আয়োগ কেতিয়াৰ পৰা হৈছিলে, প্ৰযোজ্য হৈছিলে তেতিয়া সেইটো দিব পাৰে, বা নীতি আয়োগৰ প্ৰেছিডেণ্ট বা কোন হয়, চেয়াৰমেন, সেইটো দিব পাৰে। ইয়াৰ পাছতে আছিলে ব'ৰ্ড অফ চেণ্ট্ৰেল ফৰ ক্ৰিকেট ইণ্ডিয়া, যিটো BCCI বুলি কয়, সেইটো হেডকোৱাৰ্টাৰ মুম্বাই। ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ ব'ৰ্ড অফ ইণ্ডিয়া, হেডকোৱাৰ্টাৰ মুম্বাই। নেশ্যনেল হাউজিং বেংক, যিটো NHB কয়, হেডকোৱাৰ্টাৰ নিউ দিল্লী। ডিফেন্স ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যন অফ ইণ্ডিয়া DRDO, হেডকোৱাৰ্টাৰ হ'ল নিউ দিল্লী। নেশ্যনেল বেংকৰ এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেণ্ট, যিটো কওঁ আমি NABARD বুলি কওঁ, হেডকোৱাৰ্টাৰ আছে মুম্বাই। আৰু ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন, যাক আমি ISRO বুলি কওঁ,
তাৰ হেডকোৱাৰ্টাৰ আছে বেংগালুৰু। গতিকে এইখিনি বস্তু এটা ইম্পৰ্টেণ্ট বস্তু। আপোনালোকে যিখিনি চাই আছে আপোনালোকে পাৰিলে এটা স্ক্ৰীনশ্বট মাৰি ল'ব, নহ'লে এখন বহীত ৰাইট ডাউন কৰি যাব। এইখিনি গুৰুত্বপূৰ্ণ প্ৰশ্ন আপোনাৰ পৰীক্ষাত আহিব পাৰে, বা পৰীক্ষালৈ যোৱাৰ আগতে আপোনালোকে এবাৰ ভিডিঅ'টো চাই যাব। ধন্যবাদ থাকিলে। ভাল লাইক কমেণ্ট কৰিব, যিটো আপোনালোকৰ কাৰণে ভিডিঅ'টো বনাইছোঁ। গতিকে লাইক কমেণ্ট দুটা কৰিলে ভাল লাগে। ধন্যবাদ।